সকলোকে নমস্কাৰ। ডাইৰেক্টৰ অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট গভৰ্ণমেণ্ট অফ আছামে 3 ফেব্ৰুৱাৰী তাৰিখে নটিফিকেশ্যন এটা ৰিলিজ কৰিছে, য'ত এছিষ্টেণ্টৰ 33টা ভেকেঞ্চি দেখিবলৈ পোৱা গৈছে। ভেকেঞ্চিটো টেণ্টেটিভ হৈ আগলৈ ভেকেঞ্চিৰ সংখ্যা বাঢ়িবও পাৰে। যদি আপোনালোকৰ এই পদটোত অৰ্হতা মিলে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। মই এই ভিডিঅ'টোত গোটেই ডিটেইল আপোনালোকক জনাই আছোঁ। চিলেকশ্যন প্ৰচিজাৰ, ইলিজিবিলিটি ক্ৰাইটেৰিয়া গোটেই ডিটেইল জনাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষৰলৈকে চাব। আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যন বাটনটো প্ৰেছ কৰি থ'ব। আপোনালোকে যদি এই পদটোত আবেদন কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকৰ নাম এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন থকা হ'ব লাগিব। এতিয়া 33টা ভেকেঞ্চি মুকলি হৈছে, আগলৈ ভেকেঞ্চিৰ সংখ্যা বাঢ়িবও পাৰে। সেইকাৰণে আপোনালোকে কম ভেকেঞ্চি বুলি মন নিদিয়াকৈ নাথাকিব এই পদটোত। এই পদটো ICDS প্ৰজেক্টৰ কাৰণে ওলাইছে, ডাইৰেক্টৰ অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টে। আপোনালোকক জনাই দিওঁ ICDS মানে কি হয়। আপোনালোকৰ যদি পদটোত চিলেকশ্যন হয় কি কাম কৰিব লাগিব, জব প্ৰফাইলটো আপোনালোকক জনাওঁ। ICDS মানে ইণ্টিগ্ৰেটেড চাইল্ড এণ্ড ডেভেলপমেণ্ট ছাৰ্ভিচ হয়, ভাৰত চৰকাৰৰ এটা স্কিম হয়। এই স্কিমৰ ওপৰত কি কাম হয় সেইটো জনাম আপোনালোকক মই। 0ৰ পৰা 6 বছৰ বয়সৰ শিশুৰ পুষ্টি আৰু স্বাস্থ্যৰ অৱস্থা উন্নতি কৰিবলৈ কাম কৰে। ইয়াৰ লক্ষ্য হৈছে কিশোৰী, গৰ্ভৱতী মহিলা আৰু দুগ্ধপান কৰা মাতৃৰ ওপৰত গুৰুত্ব আৰোপ কৰি সৰু সৰু ল'ৰা ছোৱালীৰ ৰক্তহীনতা, ষ্টাৰ্টিং অপুষ্টি, ৰক্তহীনতা প্ৰতিৰোধ কৰি জন্মৰ সময়ত কম ওজনৰ শিশুৰ মাত্ৰা উন্নতি কৰা। মানে এই প্ৰজেক্টে শিশুৰ উন্নতিৰ ওপৰত কাম কৰে। আপোনালোকৰ পদটো এছিষ্টেণ্ট হয়, সেইকাৰণে এই ICDSৰ যোনটো অফিচ আছে এই অফিচত অফিচিয়েল ৱৰ্ক আপোনালোকে কৰিব লাগিব। ডাটা মেইনটেইন হওক বা ফাইল ৰেডি কৰা, এইবিলাক কাম আপোনালোকে কৰিব লাগিব যদি আপোনালোকৰ এই পদটোত চিলেকশ্যন হয়। এই পদটোৰ কাৰণে কোৱালিফিকেশ্যন লাগিব, গ্ৰেজুৱেট লাগিব, ষ্ট্ৰীম আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। লগতে ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন আপোনালোকৰ হ'ব লাগিব। 33টা পদবিলাক ডিভাইড কৰা হৈছে। আনৰিজাৰ্ভ 17টা, SCৰ কাৰণে 2টা, STPৰ কাৰণে 3টা, STHৰ 2টা, OBC বা MOBCৰ কাৰণে 9টা পদ আৰু PWDৰ কাৰণে 10টা ৰিজাৰ্ভ আছে। ওমেনৰ কাৰণে 10টা আৰু PWDৰ কাৰণে 1টা আছে। পে স্কেলটো লেভেল 2ৰ পে স্কেল হয়। 14,000ৰ পৰা 70,000লৈকে পে স্কেল দেখিবলৈ পোৱা গৈছে। লগতে গ্ৰেড পে 7,400 টকা। এজ 21 বছৰৰ পৰা 40 বছৰ ল'ৰা বা ছোৱালী পদটোত আবেদন কৰিব পাৰিব। 5 বছৰ ৰিলেক্সেশ্যন ST আৰু SCৰ কাৰণে, 3 বছৰ OBC আৰু MOBCৰ কাৰণে, 2 বছৰ এক্স ছাৰ্ভিচমেন আৰু 10 বছৰ PWD কেণ্ডিডেটৰ কাৰণে ৰিলেক্সেশ্যন আছে। যদি এই পদটোত আবেদন কৰিম বুলি ভাবিছে তেতিয়াহ'লে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নালাগে। সেইকাৰণে আপোনালোকে দেৰি নকৰাকৈ আপোনালোকে এই পদটোত আবেদন কৰিব পাৰিব যদি আপোনালোকৰ গ্ৰেজুৱেশ্যন আছে। এই পদটোত আবেদন কৰিবলৈ হ'লে ডেট 4 ফেব্ৰুৱাৰী তাৰিখৰ পৰা ষ্টাৰ্ট হৈ আছে, অনলাইন আবেদন ষ্টাৰ্ট হৈ আছে আৰু অন্তিম তিথি 24 ফেব্ৰুৱাৰী তাৰিখে লাষ্ট ডেট আছে। আপোনালোকে দেৰি নকৰাকৈ এই পদটোত আবেদন কৰি ল'ব। লগতে চিলেকশ্যন প্ৰচিজাৰ মই জনাই আছোঁ। এই পদটোত যদি আপোনালোকে আবেদন কৰিব তেতিয়াহ'লে আপোনালোকৰ এটা ৰিটাৰ্ণ টেষ্ট লোৱা হ'ব। OMR বেছ এটা ৰিটাৰ্ণ টেষ্ট হ'ব, অবজেক্টিভ টাইপৰ। টোটেল 200 মাৰ্কৰ ৰিটাৰ্ণ টেষ্ট লোৱা হ'ব। এই ৰিটাৰ্ণ টেষ্টৰ আধাৰতে আপোনালোকক চিলেকশ্যন কৰোৱা হ'ব। কোনো ধৰণৰ ইয়াত অৰেল বা ভাইবা টেষ্ট নহ'ব, মাত্ৰ এটা ৰিটাৰ্ণ টেষ্ট হ'ব। চিলেবাছো আপোনালোকক মই জনাই আছোঁ, কি কি চিলেবাছ থাকিব ৰিটাৰ্ণ টেষ্টটোত সকলো জনাম। আপোনালোকে যদি এতিয়াও আকৌ এবাৰ কৈছোঁ যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকক মই জনাইছিলোঁ 200 মাৰ্কৰ ৰিটাৰ্ণ টেষ্ট হ'ব, য'ত জেনেৰেল এৱাৰনেছ 175ৰ ৰিটাৰ্ণ টেষ্ট আৰু কম্পিউটাৰ স্কিল টেষ্ট হ'ব 25 মাৰ্কৰ। আৰু এই টেষ্টৰ আধাৰতে আপোনালোকৰ মেৰিট শ্বৰ্টলিষ্ট ওলোৱা হ'ব। কোনো ধৰণৰ ভাইবা বা ইণ্টাৰভিউ নহ'ব আপোনালোকৰ। ইয়াৰ পাছত যদি আপোনালোকৰ ৰিটাৰ্ণটো ভাল হয় তেতিয়াহ'লে আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব আৰু এই ডকুমেণ্টছ ভেৰিফিকেশ্যনটো আপোনাৰ লাষ্ট টেষ্ট হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পাছত আপোনালোকৰ মেৰিট লিষ্ট ওলোৱা হ'ব। সেইকাৰণে আপোনালোকে এই 33টা পদটো কম বুলি নাভাবি যদি আপোনালোকৰ অৰ্হতা মিলিছে তেতিয়াহ'লে আপোনালোকে আবেদন কৰি ল'ব দেৰি নকৰাকৈ। আকৌ এবাৰ জনাই দিছোঁ 24 ফেব্ৰুৱাৰী তাৰিখে লাষ্ট ডেট আছে, অন্তিম তিথি। কেলৈ ভেকেঞ্চিটো টেণ্টেটিভ হয়, ভেকেঞ্চি বাঢ়িবও পাৰে। ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে ভিডিঅ'টোতে লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যন বাটনটো প্ৰেছ কৰি থ'ব। আগলৈ ধুনীয়া ভিডিঅ' আপোনালোকৰ কাৰণে মই আনি থাকিম। জয় হিন্দ, জয় ভাৰত।